Hi friends, welcome to my channel Bornali Dott. মই আজি আপোনালোকক পৰম্পৰাগত নীতি নিয়মেৰে অনুষ্ঠিত উজনি অসমৰ এখন বিবাহ অনুষ্ঠান দেখুৱাম। আহকচোন আমি একেলগে উপভোগ কৰোঁ। Today I am going to show you a traditional wedding ceremony of Upper Assam. Let's enjoy together the ceremony. মই কিন্তু কৈ দিছো এইবাৰ বছৰত কোনোবা একাই বোৱাৰী এজনী আহিবই বিলাসিতা এইবাৰ দুইটা সকলোৱে এজনীকে ভাল পায় এইবাৰ কিন্তু কৈ দিছো আগত কোনোৱে ছোৱালী আনো আমি কলগছৰ বে চাৰিওপিনে ঘূৰাই আছে এইফালে সোমাব মানুহে বিয়া নাম গোৱা কানো গোৱালো আগফালে দিলে আগফালে দিব লাগিলে
দৰা আৰু দৰা সখীয়েকক একেলগে গা ধুৱাকৈ তোমালোক আঁতৰি থাকা ফটো মাৰিছে মই মাৰিলো পাই মই কপি মাৰিলো মোক মাৰিব দিলে কপি মাৰিলো চাই কপি ক্লাছ কপি বাবুলেহে কৰিব ওপৰলৈ ফিট কৰ আঙঠিটো খুলি ল অঁ তেলকণ দি ল অঁ হৈছে নাই হৈছে নি হ'ব তললৈ বোৱাই দিয়া কক তললৈ অঁ এই গা ধোৱা সময়ত হে এই তাক দিয়ক এতিয়া তললৈ ওপৰলৈ অঁ ওপৰলৈ দিয়ক ভালকৈ দুই টকা হ'ব সেই এতিয়া এই বাপ লৈ নোৱাৰোঁ দিব মামীয়ে নোৱাৰোঁ দিব এ মামী এই আগত এতিয়া মাহ হালধি দুটা মূৰত পানী অকণে পানীখনে আঁচু এটা মাৰি লওক গামোচা চেলেঞ্চাটো উলিয়াই এই হালধি মাহ বেলেগকে ল এনেকে কৰি এনেকে তালে দিয়ক এনেকে কৰি আকৌ এনেকে গালা এনেকে ছটিয়াই দিব পানী এনেকে ছটিয়াই দিব এই হ'ব পানী অকণ মাৰি দিব এনেকে ছটিয়াই দিব পানী ছাটি মাৰি দিব তেতিয়া শুদ্ধ হ'ব খাবলৈ দিলা জানো পানী খাবলৈ দিয়ক এনেকে খাব অকণমান পানী পৰিলে নে হাতখন দাঙি লোৱা চুলিখিনিয়ে লৈ আনিব লাগিব
কোনোবা কোনোবা ছোৱালী মোৰ এজনী ক'লৈ গ'ল আৰু ছোৱালী আমাৰ এই পকলৰ মানুহ কেনেকুৱা নো মাতি আছো দেখা নাই Uli dia. অকণমান হেৰি কৰ ডাঙৰ হৈছে লগি যাব ডাঙৰ হৈছে লগি যাব বুলি কৈছোঁ চাওঁ বা আৰু অকণমান হেৰি কৰি দিলে
বান্ধি দিয়ক, বান্ধি দিয়ক। বান্ধি দিয়ক মাইকী মানুহে যদি বান্ধি দিয়া হয় জোখত ন এই গাঁঠিটো ফালে এটা দি দিয়া হ'লেও হৈ যায় এই ৰছীডাল হেৰি আছে সেইটো সেইটো এই গাঁঠিটো পাছফালে দি দিব লাগে এই গাঁঠিটো দেখিবলৈ বেয়া লাগিছে এই ওলমি থকা সেইডোখৰ পাছফালে দি দিব লাগে নবা এতিয়া দি লওকচোন চল এতিয়া ঘূৰাই দে অঁ এতিয়া হ'ব সেয়া খোৱা। এতিয়া হ'ব ओम सर्वमंगल मंगल्ये शिवे প্ৰভু ভগৱন্ত সদয় হৈ কোনো কামনাৰ ভাঙি নকৰাই দেৱকৰ মংগল মন্দিৰ যিসকল যাত্ৰাত যাব বাবে সবাৰ প্ৰত্যেক ভগৱন্ত প্ৰদান কৰি দৰা গৈছে কইনা আনিবলৈ বুলি কইনা ঘৰলৈ বুলি ওলাই গৈছে
মইনাবিলাক গ'ল গাড়ীত উঠি মই ধৰি লৈ আহিছোঁ এইবিলাক খেলি আছোঁ হাতত ধৰি লৈ মানুহখন এটা অকল মোৰ কথাকে সুধিছে আৰু কোনোবা যাব আগলৈ দিব লাগে অঁ দৰা গাড়ী মাজত যাব লাগে এখন গাড়ী আগত যাব লাগে এখন যাব লাগে দৰা গাড়ী মাজত যাব ৰাতি মাজত যা ভিডিঅ'টি শেষলৈকে ধৈৰ্য সহকাৰে চোৱাৰ বাবে আপোনালোক সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি মোক উৎসাহিত কৰিবৰ কাৰণে আপোনালোক সকলোকে অনুৰোধ জনালোঁ।